নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক দৰ্শকসকল আজি সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। দিবলৈ লৈছো আজি সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হ'ব বিহাৰত। বিহাৰত বিজেপিৰ মিত্ৰজোঁট ভংগ হোৱাৰ পাছত এইটো হ'ব অমিত শ্বাহৰ দ্বিতীয়টো ভ্ৰমণ। বিহাৰৰ মহান সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ জন্ম জয়ন্তী উপলক্ষে বিহাৰৰ সাৰন জিলাত অৱস্থিত জয়প্ৰকাশ নাৰায়ণৰ পৈতৃক বাসগৃহত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী। তাৰ পাছত দিনৰ 12 বজাত সমাজবাদী নেতাগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব অমিত শ্বাহে। কেন্দ্ৰীয় কলা আৰু সংস্কৃতি মন্ত্ৰালয়ে আয়োজন কৰা এই অনুষ্ঠানটিৰ সৈতে আয়োজন কৰা হৈছে এখন ৰাজহুৱা সভাৰ। এই ভ্ৰমণক লৈ বিজেপিৰ দলীয় কাৰ্যকৰ্তাসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে যদিও ৰাজনৈতিক বিশেষজ্ঞসকলৰ ভাষ্য অনুসৰি এই ভ্ৰমণ মূলতঃ ৰাজনৈতিকহে। আগবাঢ়িছো আজি সন্ধিয়া পৰৱৰ্তী খবৰলৈ। আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত কলিয়াবৰ সমষ্টি দখল কৰাৰ বাবে তৎপৰ হৈ উঠিছে বিজেপি। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সমান্তৰালকৈ কলিয়াবৰ সমষ্টিত নিৰ্বাচনী কুচকাৱাজত নামিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এই উপলক্ষে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জখলাবন্ধাত সোমবাৰে সন্ধিয়া ভাৰতীয় জনতা পাৰ্টীৰ বুথ সশক্তিকৰণ অভিযানৰ অন্তৰ্গত কলিয়াবৰ লোকসভা সমষ্টিৰ এখন পৰ্যালোচনা বৈঠকত অনুষ্ঠিত হয়। এই উপলক্ষে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জখলাবন্ধাত সোমবাৰে সন্ধিয়া ভাৰতীয় জনতা পাৰ্টীৰ বুথ সশক্তিকৰণ অভিযানৰ অন্তৰ্গত কলিয়াবৰ লোকসভা সমষ্টিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জখলাবন্ধা মিলন সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলক অনুপ্ৰেৰণা যোগায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। 2024ত কলিয়াবৰ সমষ্টি দখলৰ বাবে কৰ্মকৰ্তাসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আগন্তুক নিৰ্বাচনত কলিয়াবৰত বিজেপিৰ নিজা প্ৰাৰ্থী থিয় কৰোৱা হ'ব বুলি পৰোক্ষভাৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। বৈঠকত দলীয় কৰ্মকৰ্তাসকলক উদ্দেশ্যি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বিজেপিৰ আজি এই পৰ্যায়ত উপনীত কৰা যিসকল ব্যক্তিয়ে ত্যাগ কৰিলে সেইসকলক স্মৰণ কৰি বক্তব্য আগবঢ়ায়। বিজেপি দলৰ প্ৰত্যেকজন কৰ্মীয়ে কৰা ত্যাগৰ বাবে আজি এই সৰ্বানন্দ সোণোৱাল হোৱাৰ সুবিধা লাভ কৰাৰ কথাও দোহাৰে। সেই একে ত্যাগ আৰু কাৰ্যৰ জৰিয়তে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ সংকল্প গ্ৰহণ কৰিব লাগিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়। আজিৰ এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকে ৰাজ্যিক সম্পাদক দীপলু ৰঞ্জন শৰ্মা, কলিয়াবৰ বিধানসভাৰ প্ৰভাৰী ঋতুবৰণ শৰ্মা, সুভাষ দত্ত, বিজয় গুপ্তা, প্ৰদীপ বৰঠাকুৰ প্ৰমুখ্যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ নেতাকৰ্মীও উপস্থিত থাকে। উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে কলিয়াবৰৰ জখলাবন্ধাৰ মিলন সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত দীঘলীয়া সময়ৰ বাবে কংগ্ৰেছৰ দখলত থকা কলিয়াবৰৰ লোকসভা সমষ্টি বিজেপিৰ দখললৈ অনাৰ বাবে জোৰপৰণাস্তি চেষ্টা চলোৱা কাৰ্য ইতিমধ্যে কলিয়াবৰত পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে অলপতে উত্তৰ পূৰ্বাঞ্চলৰ আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত একে স্থানতে দলীয় সভাত কলিয়াবৰ উদ্ধাৰৰ বাবে এক দলীয় সভা অনুষ্ঠিত হৈছিল। ইফালে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন ৰাজ্যিক সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দলীয় বৈঠকত কৰা অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰা বুলি চৰ্চা হোৱা পৰিলক্ষিত হৈছে। সভাৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দলীয় কৰ্মকৰ্তাসকলে শৰাই জাপি গামোচা আদিৰে উষ্ম আদৰণি জনায়। জম্মু কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষী সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলী। অনন্তনাগ জিলাৰ টাংপাৱা অঞ্চলত আৰম্ভ হৈছে এই সংঘৰ্ষৰ ফলত নিহত এটা সন্ত্ৰাসবাদী। বৰ্তমানে অব্যাহত আছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান। কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য। এই মুহূৰ্তত আগবাঢ়িছো আজি সন্ধিয়াৰ পৰৱৰ্তী খবৰলৈ। নাজিৰাত চাঞ্চল্য, পেটত চুৰি সোমাই থকা অৱস্থাৰে হস্পিটেলত উপস্থিত যুৱক। ঘটনা দেখি লগে লগে হাহাকাৰ লাগি যায় চাৰিওফালে। শিৱসাগৰ জিলাৰ নাজিৰা বামুণপুখুৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এজন যুৱকে পেটত হান খোৱা চুৰিৰ সৈতে আহি উপস্থিত হৈ চিকিৎসালয়। কালি নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাৰ সুৰেশ মুণ্ডা 26 বছৰ নামৰ যুৱকজনৰ পেটত চুৰিকাঘাত হৈছিল। ঘটনাৰ পাছতে পৰিয়ালৰ আৰু স্থানীয় লোকে ততাতৈয়াকৈ ভৰ্তি কৰে নাজিৰা লিগিৰি পুখুৰী চিকিৎসালয়ত। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি যুৱকজনে নিজৰ পেটত নিজেই চুৰিকাঘাত কৰিছে। তেওঁ এজন মানসিক ৰোগী।
কিন্তু পেটত ছুৰিকাঘাত হোৱা যুৱকজনৰ ভাষ্য অনুসৰি কোনো অচিনাক্ত ব্যক্তিয়ে তেওঁক ছুৰিকাঘাত কৰিছে বুলি কয় সংবাদ মাধ্যমক, যি ঘটনাক লৈ নাজিৰাৰ বামুণপুখুৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ। উল্লেখ্য যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত লোকগৰাকীৰ পত্নী আছিল মাতৃৰ ঘৰত। সেয়ে ঘটনা সম্পৰ্কে কোনো সঠিক তথ্য জানিব পৰা হোৱা নাই। বৰ্তমান নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাৰ সুৰেশ মুণ্ডা নামৰ যুৱকজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ। আজি সন্ধিয়াৰ আন এটি গুৰুত্বপূৰ্ণ খবৰ হৈছে লখিমপুৰৰ নআলি হালদি আতিত সংঘটিত হৈছে এক অঘটন। লখিমপুৰত সোৱণশিৰি নদীয়ে ছিগিলে মাথাউৰি। সোমবাৰে ধনচৰাইত সোৱণশিৰি নদীৰ মাথাউৰি ছিগাৰ ফলত প্ৰায় 40টাকৈ পৰিয়াল পানীত বুৰ যায়। উল্লেখ্য যে সোমবাৰৰ সন্ধিয়াৰ সময়ত সংঘটিত হৈছে এই ঘটনা। ধনচৰাইৰ এই মাথাউৰি খহনীয়া ৰোধ কৰিবলৈ জলসম্পদ বিভাগে অপ্ৰাণ চেষ্টা চলাইছিল যদিও সফল নহল। বহুদিন ধৰি খহনীয়াৰ কবলত পৰা গাঁওখন এতিয়া জলমগ্ন হৈ পৰিল। আনহাতে এই মাথাউৰি ছিগাৰ ফলত 30খনৰো অধিক গাঁও ভয়ংকৰ বানৰ কবলত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মাথাউৰিটো চিঙা অংশত প্ৰায় এমাহ দিন ধৰি খহনীয়া হৈ আহিছিল, কিন্তু মাথাউৰিটোৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে জনসম্পদ বিভাগে। দিবলৈ লৈছো সন্ধিয়াৰ পৰৱৰ্তী খবৰ। বৃহৎ সফলতা, 40 কোটি টকাৰ ড্ৰাগছ জব্দ অসমত, মুখ্যমন্ত্ৰীয়ে নিজেই কৰিলে টুইট। কালি নিশা এক অভিযান চলাই এই বৃহৎ সফলতা লাভ কৰে অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে। কৰিমগঞ্জত জব্দ হৈছে এই ড্ৰাগছখিনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি সদৰি কৰে এই বিষয়ে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি জব্দকৃত ড্ৰাগছখিনিৰ ওজন 9.46 কেজি, যি 764টা বাকচত আনিছিল সৰবৰাহকাৰীয়ে, যাৰ বজাৰ মূল্য প্ৰায় 40 কোটি টকা হ'ব বুলি সদৰি কৰে আৰক্ষীয়ে। কেৱল এটা দিনতে জব্দ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছ। লগতে আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী এজনকো। এখন ট্ৰাকত এক গোপন চেম্বাৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি। ট্ৰাকখনত চিমেণ্ট ভৰ্তি কৰি আনিছিল যাতে কাৰো নজৰত নপৰে, কিন্তু আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যৌথ অভিযানত সকলো ধৰা পৰি যায়। জানিব পৰা মতে ট্ৰাকখনে মিজোৰামৰ পৰা অসম হৈ ত্ৰিপুৰালৈ লৈ গৈ আছিল ড্ৰাগছ। বৰ্তমানে ট্ৰাকখনৰ চালক মুহিবুদ্দিনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। জুনাইত আহিনমহীয়া বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। দিখাৰী আৰু দিয়াং নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱ। আনহাতে বানে বুঢ়াই পেলাইছে জুনাইৰ জামগুৰিৰ কেইবাখনো গাঁও। উল্লেখ্য যে যোৱা কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বহু ঠাইত বানে লৈছে ভয়ংকৰ ৰূপ। আহিনমহীয়া বানে ধুই নিছে বহুকেইখন গাঁও, যাৰ ফলত আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে গাঁওবাসী। জুনাইৰ ৰামধন, দিখাৰী আৰু তেলাম পঞ্চায়তৰ এক বৃহৎ অঞ্চল পানীৰ তলত বুৰ গৈছে। বানাক্ৰান্তই খোৱা পানীৰ অভাৱতো ভুগিবলগীয়া হৈছে। প্ৰশাসনৰ পৰা কোনো সহযোগিতা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱৰ ৰাইজে। আজি সন্ধিয়াৰ আন এটি গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে দলটোৰ ভাৰত জোড়ো যাত্ৰাৰ মাজতে বৰষুণত খোজকাঢ়ি মাৰ্চ কৰে আৰু বহু সংখ্যক লোকে তেওঁক সমৰ্থন কৰি শ্লোগান আৰু ধ্বনি দিয়ে। ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ টুকুমৰ জিলাৰ হুৰিউৰত দিনৰ আহাৰ গ্ৰহণ কৰাৰ বাবে কিছু সময় ৰখাৰ পাছত নিজৰ যাত্ৰা আৰম্ভ কৰে আৰু অলপ দূৰ যোৱাৰ পাছত বৰষুণ দিয়া আৰম্ভ হয়। কিন্তু কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ আৰু তেওঁৰ সমান্তৰালকৈ অন্য দলৰ নেতা তথা কাৰ্যকৰ্তাসকলে বৰষুণত তিতি নিজৰ যাত্ৰা অব্যাহত ৰাখিলে। বিগত সপ্তাহত ৰাহুল গান্ধীয়ে মহীশূৰত বৰষুণত তিতি ৰাইজক সম্বোধন কৰিছিল আৰু নিজৰ ভাষণৰ সামৰণিত কৈছিল যে আমাক কোনেও ৰখাব নোৱাৰে। ৰাহুল গান্ধীয়ে কৈছিল, এই যাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাব আৰু বন্ধ নহ'ব। আপুনি দেখিছে যে বৰষুণ দি আছে, কিন্তু বৰষুণে এই যাত্ৰা বন্ধ কৰিব নোৱাৰিলে। গৰম, ঠাণ্ডা বা ধুমুহাই এই যাত্ৰাক ৰখাব নোৱাৰে। তেওঁ লগতে কয় যে এই নদী সদৃশ যাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাব আৰু এই নদীত আপুনি ঘৃণা আৰু হিংসাৰ কোনো চিহ্ন দেখা নাপাব। ইয়াত কেৱল প্ৰেম আৰু ভাতৃত্ববোধ থাকিব, কিয়নো সেয়াই হৈছে ভাৰতৰ ইতিহাস আৰু ইয়াৰ দি এণ্ডত সেইটোৱে আছে। তেওঁৰ লগত ৰণদীপ সুৰজেৱালা আৰু কৰ্ণাটক কংগ্ৰেছৰ সভাপতি DK শিৱকুমাৰৰ সহ অন্য নেতা উপস্থিত আছিল উক্ত দিনটোত। ৰাহুল গান্ধীয়ে টুমকুৰ জিলাৰ তিতা ৰাস্তাত খোজকাঢ়ি যোৱাৰ সময়ত কংগ্ৰেছ নেতাসকলে হুৰিউৰত থকা তেওঁৰ শিবিৰৰ স্থানৰ পৰা বৰষুণৰ বাবে জমা হোৱা পানী উলিয়াবলৈ বিশেষ ব্যৱস্থা কৰিছিল। পথচাৰীসকলক শিবিৰৰ স্থানত প্ৰৱেশ কৰাৰ পথ প্ৰস্তুত কৰিবলৈ ৰণদীপ সুৰজেৱালাক এখন ট্ৰাকৰ পৰা বালি আৰু শিলগুটি নমোৱা দেখা গৈছিল। ৰাহুল গান্ধীয়ে পোচাকাত্ৰাৰ পৰা সোমবাৰে যাত্ৰা আৰম্ভ কৰিছিল আৰু 11 কিলোমিটাৰ খোজকাঢ়ি হুলিয়াৰৰ কেনকেৰেত প্ৰথম বিৰতি লৈছিল।
দৰ্শকসকল যদি আজি সন্ধিয়াৰ খবৰকেইটা আপোনালোকৰ বাবে উপযোগী আছিল তেতিয়াহ'লে ভিডিঅ'টি তাতাকৈ লাইক কৰি দিব আৰু যদি ভিডিঅ'টি ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটি ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ